हेलो एवरीवन की खबर आशा करूँ सकलो भाले आछे। আজি मैं লৈ আহিছোঁ भेंडी दो पियाजा केनेकेनो भेंडी दो पियाजा बनाय आहकचोन चाওঁ भिडिओটো आरो भिडिओটো सम्पूर्णके चाब स्किप नकरी। आरो एतिया मैं লৈ লৈছোঁ भेंडी आधा केजी मान भेंडी লৈছোঁ। एतिया भेंडीखिनि भालदरे धुई লৈছোঁ। धुई पेलाय एतिया बेसी सरू কৰা নাই मिडियम साइजत टुकुरा टुकुरকৈ काटि लम भेंडीखिनि। দেখিছেনে भेंडीखिनि इमान सरुके काटा নাই अलप डाঙर डाঙरके थैছোঁ। एतिया गोटेइखिनि भेंडी मैं यात गोटेइखिनि भेंडी मैं एतिया काटि लैছোঁ। देখিছেনে गोटेइखिनि भेंडी এনেকে मैं काटि ललो। एतिया केराहीटोत अलपमान तेल दिছোঁ आरो तेलखिनि गरम होৱাৰ पिছত भेंडीखिनि मैं अलपमान भाजी लम। भाजी लले कि হয় तेल अलप लेटलेटिया निचिना নহয় भेंडीखिनि। সেইকাৰণে मैं অকমান ৰঙাকে তেলত ফ্ৰাই কৰি লম। গোটেইখিনি भेंडी मैं केराहीটোত দি পেলাই এতিয়া গোটেইখিনি ভাজি লম। एतिया भेंडीखिनित अकमान नेमु चेपि दिছোঁ। नेमु चेपि दिले कि হয় लेटलेटिया भावটো कमी যায় अलप সোনকালে फ्राई হৈ যায়। সেইকাৰণে এটুকুৰামান নেমু দিছোঁ। नेमु দি পেলাই এতিয়া ৰঙাকে অলপমান ভাজি লম। এতিয়া কাঁহী এখনত দুটামান বিলাহী কাটি লৈছোঁ আৰু দুটামান জলকীয়া নহৰু কেইফুটামান পিয়াজটো অলপমান ডাঙৰ সাইজৰ কাটি লৈছোঁ। কাটি পেলাই পিয়াজৰ পাহিকিখন বেলেগ কৰি লৈছোঁ আৰু কুমলীয়াখিনিও বেলেগ কৰি লৈছোঁ। এতিয়া কুমলীয়া পিয়াজখন এতিয়া মিক্সি বা এটা চপাৰত মই অলপমান গুড়া কৰি লম। দেখিছেনে কুমলীয়া পিয়াজখিনি এইখিনি দি দিছোঁ আৰু নহৰুকেইটা আৰু জলকীয়া দুটা দি দিছোঁ। এতিয়া চপাৰত মই মিহিকে অলপমান পেষ্ট বা গুড়া কৰা নিচিনাই হয় এনেকে মই কৰি লম। भेंडीखिनि भालदरे फ्राई কৰা হৈ গ'ল। এতিয়া প্লেট এখনত গোটেইখিনি भेंडी মই উলিয়াই লৈছোঁ। দেখিছেনে অলপমান भेंडीखिनि মই ৰঙাকে ভাজি লৈছোঁ। এতিয়া কেৰাহীটোতে তেল অলপমান দি পিয়াজৰ পাহিখিনি এইখিনি অলপমান ফ্ৰাই কৰি লম। বেছি তেল দিয়া অলপমান তেল দি পিয়াজৰ পাহিবিলাক অলপমান ফ্ৰাই কৰি উঠাই লম প্লেট এখনত। পিয়াজৰ পাহিবিলাক ভালদৰে ৰঙাকে ভজা হৈ গ'ল। এতিয়া এইখিনি তেলতে অলপমান কেটামান কালি জিৰা দিম। কুলা জিৰাটো যে সেই জিৰাটো দি দিম। দি পেলাই এতিয়া গুড়া কৰি লোৱা পেষ্টখিনি সেই পেষ্টখিনি ইয়াতে মই অলপ সময়ৰ কাৰণে ভাজি ল'ম। গোটেইখিনি মই দি দিছোঁ। দি পেলাই এতিয়া অলপ সময়ৰ কাৰণে ভাজি ল'ম। ইয়াতে দি দিম হালধি জিৰা গুড়ি অলপ জলকীয়া গুড়ি। দেখিছে গোটেইখিনি মই ভাজি লৈছোঁ। ভাজাৰ পিছত এতিয়া অলপমান তেল ওলাই আহিব। তেলখিনি ওলোৱাৰ পিছত গোটেইখিনি মছলা ইয়াতে দি অলপমান ভাজি লওঁ। সোৱাদ অনুসৰি নিমখ দিছোঁ, জিৰা গুড়ি
হালধি গুড়ি অলপ জলকীয়া গুড়ি এইখিনি দি পেলাই অকণমান পানী দি ভালদৰে মই পেষ্টখিনি ভাজি ল'ম। এতিয়া মছলাখিনিৰ পৰা তেল ওলোৱাৰ পিছত কাটি লোৱা বিলাহীকেইটা দি দিম। দি পেলাই অলপ সময়ৰ কাৰণে ভাজি ল'ম। বিলাহীখিনি গলি যোৱালৈকে অলপ সময়ৰ কাৰণে মছলাখিনিৰ সৈতে ভাজি ল'ম। ভাজি হোৱাৰ পিছত ইয়াতে ভেন্দিখিনি ইয়াতে দি দিম। মছলাখিনি ভালদৰে ভজাৰ পিছত ভাজি লোৱা ভেন্দিখিনি দি দিম। দি পেলাই ভালদৰে লৰাই ল'ম। আৰু পিঁয়াজৰ পাহিখিনি ভাজি থৈছিলোঁ সেইখিনি ইয়াতে দি পেলাই মিক্স কৰি ল'ম ভালদৰে। আৰু শেষত অলপমান গৰম মছলা দি নমাই দিম। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। দেখিছেনে গোটেইখিনি মই মিক্স কৰি লৈছোঁ। এই ভেন্দি চব্জিখিনি গৰম ভাতৰ লগত বা ৰুটি পৰঠাৰ লগত গৰমে খাই ভালেই লাগে। ঘৰতে বনাই চাবচোন, বিৰাটেই ভাল লাগে। দেখিছেনে ভেন্দি কালাৰটো কি ধুনীয়া হৈছে, গ্ৰেভিটোও ধুনীয়া হৈছে, খাবলৈ বিৰাটেই টেষ্টি হৈছে। এনেকৈ ঘৰতে বনাই চাব।